হে এইটো বৰ্তমান বন্ধ আছে স্যাৰ এইটো বৰ্তমান অহতে अवेलेबल নাই স্যাৰ না এইটো একাউণ্টৰ বেলেন্সটো নেট বেলেন্স বনাবা পাৰে নোৱাৰে স্যাৰ বৰ্তমান পাৰে নহয় স্যাৰ বৰ্তমান নোৱাৰে এইটো পাৰে না বুজা নাই স্যাৰ পাৰে নেট পাৰে নেট নোৱাৰে স্যাৰ আপোনাৰ যদি টক টাইম বেলেন্স আছে এই টক টাইম বেলেন্সৰ পৰা আপুনি ইন্টাৰনেটৰ কাৰণে ডাটা ব্যৱহাৰ কৰিব নোৱাৰে কেতিয়াবা পাৰে এতিয়াও নোৱাৰে স্যাৰ আপুনি নহয় কেতিয়াবা পাৰে না নাই নোৱাৰে স্যাৰ আপুনি আগতে কেতিয়াবা পাৰে হয় আগতে কেতিয়াবা যদি পাৰে আপোনাৰ যদি বিবিসি আছে এটো বাদ থাকিব নোৱাৰিব এটো বন্ধ থাকিলে আপুনি নোৱাৰে আপোনাৰ এটো বন্ধ আছে গতিকে আপুনি টক টাইমৰ পৰা এটো নোৱাৰে ব্যৱহাৰ কৰিব যদি বন্ধ নাথাকে তেতিয়াহলে আপুনি টক টাইমৰ পৰা ব্যৱহাৰ কৰিব পাৰিব কিন্তু আপোনাৰ অতি সোনকালে আপোনাৰ গোটেইখিনি পইচা শেষ হৈ যাব এতিয়া ফাৰবা না নোৱাৰে স্যাৰ আপুনি না ফাৰবা লাগছিল না নোৱাৰে স্যাৰ আপুনি এটা কথা কিবা কম আপোনাক নোৱাৰে এটো কি করব এটা ফারা না আপুনি ৰিচাৰ্জ কৰিব পাৰে এটা ৰিচাৰ্জ কৰি লব ঠিক আছে 58 টাকা ৰিচাৰ্জ কৰিলে 3 জিবি পাই যাব 118 টাকা ৰিচাৰ্জ কৰিলে 12 জিবি পাব 301 টাকা ৰিচাৰ্জ কৰিলে 50 জিবি পাই যাব যেটা আপোনাৰ এক্সিস্টিং ভ্যালিডিটিৰ লগত কাম কৰিব ঠিক আছে এটো আৰু কথাটো কি হ'ব হয় এটো লাগছিল ৰিচাৰ্জ আপুনি ৰিচাৰ্জ কৰি লওক ঠিক আছে লাগছিল না আপোনাৰ ব্যৱহাৰটো মই কেনেকৈ কম আপুনি লাগিলে আপুনি ৰিচাৰ্জ কৰি লওক না এটো একাউন্টত আছে না একাউন্টৰ পৰা আপুনি এটো চলাব নোৱাৰে ঠিক আছে এটো কেতিয়াবা পাৰে না এতিয়াও নোৱাৰে স্যাৰ আপোনাৰ যদি ইনফৰমেশন পাই যায় কলটো ডিসকানেক্ট কৰিব ঠিক আছে কেতিয়াবা ফাৰছিল না এটো কি হল কেতিয়াবা ফাৰছিল না এটো এটো আগতে আছিল বৰ্তমান নাই সিস্টেম স্যাৰ ঠিক আছে এটো লাগছিল স্যার নহয় এতিয়া ঠিক আছে এটো হবা লাগছিল কাস্টমাৰ তৰফৰ পৰা প্ৰেংক কৰাৰ কাৰণে কলটো ডিসকানেক্ট কৰিবলৈ বাধ্য কাস্টমাৰ তৰফৰ পৰা প্ৰেংক কৰাৰ কাৰণে কলটো ডিসকানেক্ট কৰিবলৈ বাধ্য কাস্টমাৰ তৰফৰ পৰা প্ৰেংক কৰাৰ কাৰণে কলটো ডিসকানেক্ট কৰিবলৈ বাধ্য ইয়াতলৈ কল কৰাৰ ধন্যবাদ আপোনাৰ ফিডবেক প্ৰতিদিনে উন্নত কৰে লাগছিল মোক এটো